গাইছ আপোনালোকে নলবাৰীৰ আৰু ক'বাৰ ৰাগ যিমান ডাঙৰ ডাঙৰ ৰাগ আছে চব চাই না মাজে মাজে আমাৰ লোকেল ৰাগগিলাও চাওঁ আজি সেইকাৰণে মই আমাৰ এৰিয়াৰ যি ৰাগ হয় সেই ৰাগৰ আজি আপোনালোকক লৈ যাম গতিকে চাই থাকক কেনেকুৱা লাগে বলক এই আমাৰ পাৰ্টনাৰ দুজন আমি যাই আছোঁ এতিয়া ৰাগত নে আমাৰ লোকেল ৰাগগিলাওতো অলপ চাব লাগে কিমান ডাঙৰ ডাঙৰ ৰাগগিলা চাই ৰাখি অকণমান সৰু সুৰা চাব লাগে নহয় নে নহয় সেইকাৰণে বলক আজি গাইছ আপোনালোকে ডাঙৰ ডাঙৰ ৰাগগিলা চাই না আজি সৰু ৰাগ চাওক মোৰ লগতে চাওঁ ইচ্ছা আমাৰ সৰু ৰাগ আমাৰ লোকেল এৰিয়াৰ ৰাগ সেইগিলাখানে চাব লাগে ডাঙৰ ডাঙৰ সেইগিলা চাই পেলাই কি ভাবিনো হয়নে নহয় অকণমান সৰু সুৰাগিলাখনো চাব লাগে ব'ল অকণমান ভিতৰৰ পৰা দেখাই দিয়ক আপোনালোকক আজি নে কি ক আহক এয়া হ'ল আমাৰ এণ্ট্ৰেঞ্চ বুলি কৈ যাওক নে তাতে দোকান চোকানগিলা বহিছে মানে সৰু সুৰা ইমান ডাঙৰ মেলা চেলা নালাগেতো এই আৰু অলপ ভিতৰ ফালে যাওঁ ভিতৰ ফালে অকণমান মেইন বস্তুখিনি ভিতৰ ফালেহে আছে না সেইকাৰণে যাওঁ লাহে লাহে কিয় খোৱাবি না কিয় খোৱাবি না চানা ইমান মানুহ আমি এইখিনি মানুহতে হাহাকাৰ লাগিছে গাইছ আমাৰ দ্বাৰা আৰু আগফালে যাওঁ নহ'ব আৰু চাওকচোন একবাৰ মানুহ মানুহ দেখিছা না এই আৰু কি কবি আৰু আপোনালোকক দেখালোঁ অলপ আমাৰ ইয়াতে কেনেকুৱা ৰাগ চাগ হয় তাতে খাৱলা বস্তুগিলাখান আছে কিন্তু পকেটতহে পইচা নাই নহয় খাবৰ কাৰণে এতিয়া খাওঁ কি 1 টকা এটা আছে মাত্ৰ পকেটত এই আমাৰ ক্ষতি গৰম মংগিছি কিন্তু পইচা নাই পকেটত এই আমাৰ ৰাস বহুত চালোঁ গাইছ আৰু নহ'ব আমাৰ দ্বাৰা হয় নহয় যাওঁ আৰু এতিয়া একবাৰে নাই সোমালোঁ এক পাক মাৰিলোঁ আৰু ওলাই আহিলোঁ দে আৰু যাং বেছি টাইম নকৰোঁ নে আজি এই ভিডিঅ'টো এটা সমাপ্ত কৰোঁ পিছে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত এতিয়া আমাৰ ৰাইডাৰ চাহাবে মোক ঘৰত থৈ পেলাই যাব নে গুড বাই